সকলোকে মোৰ চেনেলৰ আকৌ এটি নতুন ভিডিঅ'লৈ আশা কৰোঁ আগৰ ভিডিঅ'বোৰতে আজি ভিডিঅ'টো চাই ভাল পাব আগৰ ভিডিঅ'বোৰ যেনেকৈ মৰম দিছে এই ভিডিঅ'টো আজি মৰম দিব বুলি আশা কৰোঁ আৰু এতিয়া 4টা বাজিলে এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া মই সাজি কাচি জাগিৰোডলৈ যাব ওলাইছোঁ বিশেষ এটা কামত মোৰ কামতে বাৰু তো ভিডিঅ'টো আৰম্ভ কৰি লৈছোঁ ঘৰৰ পৰাই তো কি কৰোঁ কি নকৰোঁ সকলো দেখাই থাকিম জাগিৰোড যায় তো ব্লগ মোৰ লগতে আপোনালোকে জাগিৰোড এইফালে চুৱেটাৰটো এটা লগাই লৈছোঁ যিহেতু বাইকত গ'লে বহুত ঠাণ্ডা লাগে তো চুৱেটাৰ লগাই লৈছোঁ তো বলক এইফালে আমি সন্ধিয়া ওলাই দিছোঁ যিহেতু জানেই আৰু 4টা বুলি ক'লে এতিয়া সন্ধিয়াই হৈ যায় তো সন্ধিয়া ওলাই দিছোঁ আৰু এইফালে মই এতিয়া গৈ আছোঁ পাৰ্লাৰলৈ মই চুলি স্পা কৰি পেলাই আহিছোঁ তো এই পাৰ্লাৰখন আছে এই মছজিদটো দেখিছে মছজিদটো অপজিট ছাইডত গলি এটা আছে গলিটো সোমাই গ'লে বা পাৰ্লাৰখন পাব আৰু কুচি বিউটি পাৰ্লাৰ তো এতিয়া মই চুলি স্পা কৰিম বলক আৰু এতিয়া মই পাৰ্লাৰ আহি ভিতৰত সোমালোঁ আৰু এতিয়া এয়া মোৰ চুলিখিনি প্লেইন পানীয়ে ধুই লৈছে ফাৰ্ষ্ট তাৰপিছত আৰু শ্বেম্পু দি ৱাছ কৰিব তো কি কৰে কি নকৰে চাই থাকক আৰু এইটো সেকেন্ড ষ্টেপ আৰু কি কৰি থাকে দেখাই থাকিম আৰু ইফালে বায়ে কৰি আছে চাই থাকক বহুত আৰু আনফালে মোৰ ক্ৰীম এপ্লাই কৰা হৈ গ'ল চুলিখিনিত আৰু এতিয়া এইটো ষ্ট্ৰীম বুলি কয় বোলে তো এতিয়া এনেকৈ 10 মিনিটমান ৰ'ব লাগিব তো হেৰুৱাই আছোঁ আৰু পুৱা ওলাই গৈছে এনেকৈ আকৌ 10 মিনিট ৰ'ব লাগিব আৰু এতিয়া ৰৈ আছোঁ মই এতিয়া 10 মিনিট ৰোৱা হৈ গ'ল আকৌ এতিয়া চুলিখিনি আকৌ এবাৰ প্লেইন পানীয়ে ধুব আৰু এতিয়া এয়া বায়ে ধুব লৈছে আৰু হৈ গ'ল বা গৈ আছোঁ জুনবেলি ৰিজৰ্ট স্পা কৰা হৈ গ'ল আৰু এতিয়া কিবা এটা খাবলৈ আহিছোঁ যিহেতু খোৱাটো মেইন তো এতিয়া আহিছোঁ জুনবেলি ৰিজৰ্ট এইফালে আছে এইফালে পশ্চিম নগাঁৱত আছে তো ইয়ালৈ আহিছোঁ তো ঠিক আছে ভিতৰত যাই দেখাই আছোঁ এইফালে পৰিৱেশটো পাহাৰ আছে এইফালে এইখন এইফালে কিটচেন আৰু এইফালে চব চুলিখিনি নেচাৰেলি শুকাব দিছে চাই আছে মেনুখন চাহি পনী এটা দিব এইবিলাক চব বাঁহৰ দেখিছে চকী চাহি পনী আৰু এইফালে আছে নান তো এতিয়া খাই লওঁ ভগাই দিয়া পুৰা ধোঁৱা ওলাই আছে টেষ্ট কৰি চাওঁ আজি কেনেকুৱা এইফালে চাহি পনীৰ টিভি এক গুদাইছে দেখি থাকোঁ নান এটা দিয়া
মহে অকলে খাব আমাৰ খাই কৰি ফিনিছ আৰু হেলমেট গাড়ীত আছে ভিউটো চাওক আৰু এইখিনিতে ধুনীয়াকৈ ফটো চটো উঠিব পাৰে শিল এইবিলাক তো এইফালে ইয়াতো আছে এইফালে আকৌ ৰাতি সাজৰ কাৰণে যোগাৰ কৰি লৈছোঁ মাংস আনিছিলোঁ তো এতিয়া মাংস বনাম আৰু আনফালে কেৰাহী পাতি দিছোঁ তেল গৰম হ'ল পিঁয়াজ দিলোঁ তো পটাপট বনাই লওঁ মই এটা চেনেল এটা মই পেজ কৰি আহিছোঁ তই সেইটো এক্টিভ কৰি লওঁ মই গধূলি মাছজনী কমপ্লিট কৰি দিব বা চাকৰি মানে কোনো ৰখাবই নোৱাৰে সিহঁতে যিটো ষ্টাইলত শিকাই বঢ়িয়াকৈ টপ লেভেল শিকাই The next day. হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু এতিয়া 8টাই বাজিলে ৰাতিপুৱা কাম বনখিনি কৰি মেলি আজৰি হৈছোঁ এতিয়া আৰু এতিয়া চাহ খাব লাগিব ৰাতিপুৱা চাহ কাপটো মেইন তো চাহৰ লগত খাবলৈ এতিয়া ভাবিছোঁ পিঠা বনাওঁ তো ভাজা পিঠাগুড়ি আছে সেয়া দি কিবা এটা পিঠা বনাম তো আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাই থাকিম আৰু ভিডিঅ'টো চাই থাকক আৰু এতিয়া বলক মোৰ লগত পাকঘৰতে কেনেকৈ পিঠা বনাওঁ আপোনালোকেও চাওক এইফালে এইখিনি হৈছে ভাজা পিঠাগুড়ি আৰু এইফালে আছে নাৰিকল অলপ তো এয়া কিবা এটা পিঠা বনাম আৰু ইফালে লাড়ু বনাই বনাই মাজত নাৰিকল সোমাই দিছোঁ আৰু এতিয়া তেলত ভাজিম আৰু এইফালে মোৰ ৰাতিপুৱা চাহকাপ ৰেডি হৈ গ'ল এফালে আছে গৰম গৰম চাহ আৰু এইফালে আছে সুতুলি পিঠা এতিয়া জুতি লওঁ ৰাতিপুৱা চাহ তাহ খাই মেলি এতিয়া আজৰি 10:30 হ'ল এতিয়া এনেই পুখুৰী পাৰতে বহি আছোঁ ৰ'দো ওলাইছে অলপ অলপ এয়া ৰাতিপুৱা ৰ'দটো বোলে ল'ব লাগে চি ভিটামিন পায় তো এনেই বহি আছোঁ পুখুৰী পাৰতে আৰু এইফালে আছে মোৰ বাৰীখন ভাত বনাব লাগিব অলপ পিছত তো সেয়াই আৰু দিনটো কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখাই থাকিম আৰু ভিডিঅ'টো চাই বৰিং নহ'ব আৰু এইখন বাৰীখন বলক বাৰীৰ পৰা আহোঁ বাৰীখন চাই আহিব আমাৰ গৰুজনী এইফালে দেউতাই মুঠি কাটিছে আৰু এইখন হৈছে আমাৰ বাৰীখন পৰিৱেশটো চাওক এখন পাহাৰ আছে এইখিনি ধান এইফালে ইয়াতে মায়ে দেউতাই কবি লগাইছে আৰু এইফালে আছে পদিনা আৰু এডাল লেচেৰা মাহ লাগিছে ধুনীয়া এতিয়া ৰেডি কৰি লৈছোঁ এয়া দুপৰীয়া সাজৰ কাৰণে ভাত বনাব হৈ গ'ল যিহেতু 11টা বাজি গ'ল এয়া ঘৰৰ লেচেৰা মাহ আৰু এইফালে আছে বেঙেনা আৰু অমিতা এটা আনিছোঁ আজি অমিতাই মাছে বনাম তো বনাই লওঁ এতিয়া দুপৰীয়া সাজ য'ত আছে মাছ অমিতাই বনাম আজি বস্তু আৰু এয়া ঘৰৰ পুখুৰী মাছ ঘৰৰ অমিতা আৰু এইবিলাক ঘৰৰ শাক তো সেয়া মাছ বনাম আজি তো চাই থাকক আৰু ভিডিঅ'টো কাটি লোৱা হৈ গ'ল অলপ পকা নিচিনা অমিতা মানে অলপ জালুকীয়া টাইপ বনাম আৰু জ্বলা দি পেলাই আৰু এইফালে তেজপাত দুখিলামান লৈছোঁ জলকীয়া পিঁয়াজ এইখিনি ৰেডি কৰি লৈছোঁ তো এয়া আমাৰ ফুলখিনি চাওক আৰু এইফালে চাওক আৰু এইফালে এইডাল চাওক ধুনীয়াকৈ ফুলি আছে তো এইফালে আছে জলকীয়া বাৰী এইফালে গৈ আছোঁ মই এতিয়া মান ধনিয়া ছিঙিবলৈ এয়া মান ধনিয়া লৈ যাওঁ মাছ ভজা হৈ গ'ল আৰু এতিয়া মই তেল পাতি দিছোঁ পিঁয়াজখিনি দি লওঁ দিছে আৰু এতিয়া পানী দি দিম এতিয়া উতলিব লাগিব এতিয়া বেঙেনা কাটি থৈ দিছোঁ বেঙেনা দুফাল দুফালকৈ কাটি পানীত তিয়াই ৰাখিছোঁ আৰু আনফালে পিঁয়াজ জলকীয়া আৰু তেজপাত সেনেকৈ কাটি ৰাখিছোঁ আৰু এতিয়া বেঙেনাখিনিৰ সৈতে মাছৰ মোৱা এটা আছে মাছৰ মোৱাটো এতিয়া ধুনীয়াকৈ ৰান্ধিম জুইতে কেৰাহী পাতি দিছোঁ গেছত বনাই থাকিলে দেৰি হয় জুইতে তেল গৰম হ'ব দিছোঁ এতিয়া মান ধনিয়া পাতখিনি দি দিম মাছৰ মোৱাটো দি দিলোঁ
গুড়া কৰি ভাজি দিম নৰ্মেলকৈ আৰু এনেকৈ ভাজিছোঁ এতিয়া পানীখিনি শুকাবলৈ দিম পূৰা বেঙেনাখিনি সিজিছে এইফালে ৰেডি আমাৰ বেঙেনাৰ সৈতে মাছৰ মাথা পূৰা গৰম গৰম ধোঁৱা ওলাই আছে তো ৰেডি আমাৰ দুপৰীয়া থালিখন ৰেডি হৈ গ'ল এইফালে ভাত এইফালে অমিতা আৰু মাছ এইফালে বেঙেনা আৰু মাছৰ মূৰা এইফালে আছে জলকীয়া আচাৰ তো এখন দেউতা থালি ৰেডি কৰিছোঁ ঠিক আছে এতিয়া ভাতকেইটা খাই লওঁ তাৰপিছত লগ পাই আছোঁ হেল্ল' এভৰিৱান গুড ইভিনিং আৰু এতিয়া সন্ধিয়া হ'ল দুপৰীয়া ভাত চাত খাই মেলি ভিডিঅ' কৰি নাথাকিলোঁ অকণমান ৰেষ্ট ল'লোঁ তাৰপিছত আকৌ সন্ধিয়া কাম আহিল সন্ধিয়া কাম বন কৰি মেলি গোঁসাই ঘৰত চাকি তাকি দি এতিয়া একেবাৰে চাহ তাহ খাই মেলি আজৰি হৈ আহিছোঁ তো এতিয়া এনেই পঢ়া টেবুলৰ গুৰিতে বহি আছোঁ এনেই কিতাপখন উলিয়াই লৈছোঁ মোবাইলো চাওঁ কিতাপো চাওঁ এনেকৈ কৰি পেলাই টাইমটো পাছ কৰোঁ আৰু যিহেতু ভাত দেৰিকৈ খাই ভাত দেৰিকৈ বনাব লাগিব 9টামান বজাত যাম আৰু পাকঘৰত তো দিনটো কি কৰিলোঁ কি নাই তাকে দেখালোঁ তো ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ বেছি কৰি থাকিলে বেছি দীঘল হৈ যায়গৈ আপোনালোকে চাই বৰিং পাব তো ভিডিঅ'টো এইখিনিতে সামৰোঁ বুলি ভাবিছোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু সেয়া আৰু দিনটো কি কৰিলোঁ কি নাই তাকে দেখালোঁ বোৱাৰী এজনী এখন ঘৰত কি কাম থাকে সেয়া আৰু তো আজিলৈ বাই বাই আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত তো আজিলৈ বাই বাই মোৰ পঢ়া টেবুলখন চাওক এইফালে আছে দুটা মানি প্লাণ্ট আৰু এইফালে মোৰ কিতাপ তো এনেই আৰু টাইম পাছ